everyone, welcome to our new vlog. আৰু আজি আমি ফুৰিবলৈ আহিছো আদাবাৰী পাৰ্কলৈ। এতিয়া আহকচোন আমি আপোনালোকে আমাৰ লগত চাই থাকক আদাবাৰী পাৰ্কখন। আৰু এইকেইটা দিন সব সেউজীয়া সেউজীয়া গছবোৰ পাতবোৰ গজিছে নহয়, দিন বেছি ভাল লাগিছে। আৰু ইয়াত সোমাওতে টিকটৰ পইচা 20 টকা লয়। আৰু আমি খাবলৈ লৈ আহিছোঁ আইচক্ৰীম। আৰু 3 পৰা 10 বছৰলৈকে যদি হয় তেতিয়াহ'লে 10 টকা। আৰু আমাৰতো বয়সটো বাঢ়ি গ'ল, তাৰমানে উপায় নাই। পাৰ্কত সোমাই ডাইৰেক্ট এইফালে কলহ আছে ডাঙৰ ডাঙৰ, আৰু এইফালে ৱাও, এতিয়া লাইট জ্বলাই দিছে। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন আপোনালোকে। ইমান ধুনীয়া পৰিৱেশটো চাওকচোন আপোনালোকে। আৰু ইয়াৰ লগত ডিম্পল। মোৰ মুখখন বেয়া দেখা গৈছে দেই এইফালৰ পৰা। ধুনীয়া ছোৱালী, এতিয়া ভালকে ওলাই দিয়া। ফাইনেলি মই সদায় কাবেৰীক লগ ধৰি তাই নাহে, আজি টানি চানি লৈ আহিছোঁ। আৰু Finally, we are in Adabari Park, and all thanks to Dimple. এইটোহে কৰিব মন গৈছে, ৰুমত গৈ এইটোহে কৰিম দেই। আচ্ছা, yoga. তুমি ভিডিঅ'টো গৈ মই ৰুমত তোমাক কৰি দেখোন, তুমি ভিডিঅ'টো যদি লগ কৰিম দেই। Okay, okay. এইটো yoga আজি গৈ মেলি ডিম্পলৰ ঘৰত কৰিব, আৰু আপোনালোকে চাব। ৰুমত কৰিম আৰু আপোনালোকে চাব। এড কৰিম দিয়া। Okay, okay. এড কৰিম দিয়া। Okay, okay. কি ফুল এটা? বন্ধাকবি। এইটো খানা খাই এইটো ফুল হয়। আমি আহি বহিছোহি, আৰু ইয়াতে এটা বিকট এটা অপেন ষ্টেজ আছে এইটো। আৰু এই আমাৰ ডিম্পলে পানী খাই আছে। জীৱনত ফাৰ্ষ্ট টাইম মই ৰুমৰ পৰা পানী বটল আনিছে, তাই কাটি দিব কৈছে, মই কটা নাই, খালি আনকাট। জীৱনত ফাৰ্ষ্ট টাইম মই ৰুমৰ পৰা ওলাই আহোঁতে পানীৰ বটল আনিছোঁ। আৰু ইমান স্কুলত গ'লোঁ, কলেজত গ'লোঁ, কিবা পঢ়িলোঁ, কিন্তু জীৱনত মই কলেজ স্কুল পানীৰ বটল লৈ পোৱা নাই। সদায় বেলেগৰ খাওঁ। আজি মই কি মানে বেগখন লৈ আহিলোঁ দেই, খালী বেগখন মোৰ বিৰাট খালী লাগে, ওজন একো নাই যে, থাকা নথকা গমেই নাপাওঁ। এইটো কাৰণে মই পানীৰ বটলটো লৈ আহিছোঁ। আৰু এইটো লগৰজনীয়ে গিফ্ট দিয়ে, জুপিয়ে।
আমি যাম বুলি ভাবিছিলোঁ এফালে প্লেন কেঞ্চেল হয় আজি মানে মিৰ্জালৈ অহা বাছ বহুত কম আছিলে সেইটো কাৰণে আমি ফটাফট আহি ৰুম পালোহি আৰু এতিয়া বহুত গৰম উঠিছে আজিলৈ বাই বাই সি ইউ ইন দ্য নেক্সট ব্লগ টেক কেয়াৰ